নমস্কাৰ, নন্দন ভ্লগছৰ মই লক্ষীনন্দন। দেওবাৰ দিনটো মোৰ বাবে সদায় বিশেষ, কেৱল মোৰ বাবে নহয়, সকলোৰে বাবে। পিছে আজি কেৱল টাউনৰ বন্ধ দোকানবোৰহে চোৱা হ'ল। গৈয়ে ঘূৰি আহিলোঁ, লগে লগে নামঘৰ। আগদিনাখন কথা দিছিলোঁ, ৰাইজৰ লগত থাকিম বুলি। কথা দি কথা ৰাখিবলৈ চেষ্টা কৰোঁ। গাঁৱত এখন ভাওনা হ'ব, তাৰেই আলোচনা। মই পিছে সদায় ৰাইজৰ মৰমৰ মাজতেই। আলোচনা শেষ কৰি লগে লগে চিনেমা হল। আজি শ্বাহৰুখ খানৰ জৱান চাম। মোৰ পিছে ভাল, ঘৰৰ ওচৰতেই চিনেমা হল, দৌৰিলেই পাওঁ। মানুহৰ বহুত ভিৰ, দেখিছেই নহয়। ময়ো ভাবিলোঁ এখন ফটো উঠি ৰাইজৰ আগত প্ৰচাৰ কৰোঁ, চালোঁ বুলি। আজিকালি আকৌ আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোক উশাহ। বুজাই বুজিব। পিছে আজি এখন বহুত দিনৰ মূৰত ভাল চিনেমা চালোঁ। ৰ'ব কথা মোৰ শেষ হোৱা নাই। আপোনালোকে মোৰ শ্বৰ্ট কবিতাবোৰ শুনিছেনে বাৰু? মৰম 1, মৰম 2, মৰম 3 আৰু আহি থাকিব। শুনিব আৰু ভাল বেয়া কিবা এটা জনাব, তেতিয়াহে সাহস পাওঁ। বাকী আজিৰ দিনটো এনেদৰে পাৰ হ'ল। ঘৰলৈ সোনকালে যাওঁ, মা ৰৈ আছে।